Hello everyone, welcome to Assamese Story. আগৰ ষ্টৰীবিলাকত ইমান বেছি মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ। তেনেহ'লে আজিৰ ষ্টৰীটো আমি আৰম্ভ কৰোঁ আহক। বহুত দিনৰ পাছত মোৰ ছোৱালী, তাইৰ নাম প্ৰিয়া, আমাৰ ঘৰলৈ আহিছে মোৰ গৰ্ভৱতী পত্নীৰ খবৰ ল'বলৈ। সেইদিনা প্ৰিয়াই ভাত বনালে। তাৰ পাছত আমি ভাত খাই তিনিওজন টিভি চাবলৈ গ'লোঁ। অলপ পাছত পত্নীয়ে ক'লে, মোৰ টোপনি ধৰিছে, তোমালোকে টিভি চোৱা, এই বুলি কৈ শুবলৈ গ'ল। তাৰ পাছত আমি দুয়োটা একেখন চোফাত বহি টিভি চোৱাত লাগিলোঁ। মোৰ ছোৱালীয়ে চিনেমা চাই খুব ভাল পায়। টিভিত ৰণবীৰ কাপুৰৰ ৰোমান্টিক টাইম আৰম্ভ হৈ গ'ল। দেখিলোঁ যে প্ৰিয়াই মেখেলাৰ ওপৰতে তলপেট খুচৰি আছে। ভাবিছে চাগে মই দেখা নাই। প্ৰিয়াক দেখি মোৰ গাটো শিহৰি গ'ল। মই বহুত দিন মানুহজনীক যিহেতু চোৱা নাছিলোঁ, মই ভাবিলোঁ প্ৰিয়াৰ লগত কৰিব পাৰি নেকি। বহু চিন্তা কৰি প্ৰিয়াক এচুলত দিয়াৰ কথা ভাবিলোঁ। মই লাহেকৈ কাষ চাপি মোৰ উৰটো তেওঁৰ উৰৰ লগত ঘঁহি দিলোঁ। একো নক'লে তেওঁ। তাৰমানে প্ৰিয়া গৰম হৈ আছে। মই সাহস পাই তেওঁৰ উৰৰ এখন হাত ৰাখিলোঁ। তেওঁ যেতিয়া মোৰ চকুলৈ চাই দিলে, মই ভয় পাই হাতখন আঁতৰাই আনিলোঁ। তেতিয়া তেওঁ এটা মিচিকীয়া হাঁহি মাৰি মোৰ হাতখনৰ ওপৰত নিজৰ হাতখন ৰাখি জোৰকৈ হেঁচি দিলে আৰু ক'লে, আৰম্ভ কৰি এনেকৈ এৰি দিয়ে জানো। মই লগে লগে সাৱটি ধৰি ওঠত এটা কিছ কৰিলোঁ। প্ৰিয়াক মোৰ দুয়োটা ওঠতে কামুৰি কামুৰি দিলে। মই গম পালোঁ যে কিডাল জোৰ জ্বলিছে, গতিকে সোনকালে পানী নাথাকিলে মোক জ্বলাই দিব। 5 মিনিট কিছ কৰাৰ পাছত প্ৰিয়াক টান ডিঙি আদিত চুমা খাই দিলোঁ। প্ৰিয়াৰ মূৰ পৰা হঠাতে আঁতৰি গ'ল। মই ক'লোঁ, কি হ'ল? প্ৰিয়া, ৰ'বা, তাই শুলে নাই চাই আহোঁ। এই বুলি কৈ মোৰ পত্নীক চাবলৈ গ'ল। মই তেতিয়া টিভিটো অফ কৰি সম্পূৰ্ণ লেংটা হৈ চোফাত বহি ল'লোঁ। আহি থতমত খাই গ'ল। ক'লে যে বাজনী সঁচাকৈয়ে লাগি দেই, এইহে ৰেন্দা থকা মতা পাইছে। মই ক'লোঁ, চিলিকি দিয়া, তেতিয়া আৰু ডাঙৰ হ'ব। এইবাৰ প্ৰিয়াক নিজৰ সকলো কাপোৰ খুলি দিলে। প্ৰিয়া কলা পেণ্টটো দেখি মোৰ কণীৰ অৱস্থা বেয়া। ক'লোঁ, মৰমৰ প্ৰিয়া, তোমাৰ সৰু পেণ্টিটো দিয়া। পেণ্টিটো মোক দিলে। মই পেণ্টিটো নাকত লগাই শুনি চালোঁ। মোক আৰু ফেডাৰ গোন্ধই মোক আৰু পাগল কৰি তুলিলে। পেণ্টিটো মুখত ভৰাই থৈ দিলোঁ। প্ৰিয়াও ৰৈ থকা নাই, আঁঠু কাঢ়ি লৈ মোৰ কণীটো ধৰি নি মুখত লগাই এচুকন লগাই দিলে। কণীডাল জিনজিনাই উঠিল। এইবাৰ মই মাৰ মূৰটো হেঁচি ধৰিলোঁ। গোটেইডাল সোমাই গ'ল। প্ৰিয়াৰ পৰা ধু পেলাই চেলেকাত লাগিল। কিছু সময় তেনেকৈ কৰাৰ পাছত তেওঁ আহি মোৰ কোচত বহি দিলে। মই কণীটো প্ৰিয়াৰ গিটাত ছেট কৰি থাপ দিলোঁ। তাই আহ কৰি চিঞৰি থৈ দিলে। তাৰ পাছত আকৌ এবাৰ জোৰকৈ থাপ মৰাত গোটেইটো সোমাই গ'ল। প্ৰিয়া চিঞৰি দিলে। মই পিছফালৰ পৰা বুকুখন টিপি দিলোঁ। তাই চটপটাই উঠিল। প্ৰিয়াক তলৰ পৰা তল থাপ মাৰি ফুকন টিপি চুদন দিয়াত লাগিলোঁ। তাই চাগৈ বহুত দিনৰ পাছত কৰিছে, সেইবাবে চুটি ভাল লাগিছে। মোৰ চুচুটো একেবাৰে কামুৰি ধৰিছে। মই সুধিলোঁ, প্ৰিয়া, তুমি কিমান দিন চুতা নাই? প্ৰিয়া, 5 বছৰমান হ'ল। হাজবেণ্ড 6 বছৰ ধৰি ডাং খোৱাই নাই। কুকুৰে যদি মাইকী চুটিবই নোৱাৰে, বেলেগৰ লগত কৰিব দিব লাগে। আজি ইমান দিনে আঙুলি বেঙেনা আদিৰে কাম চলাই আছোঁ মই। সেইবাবে তোমাৰ গীতাখন মোক ইমান কামুৰি ধৰিছে। এতিয়া চিন্তা কৰাৰ কাৰণ নাই, মই আছোঁ নহয়। জীৱনৰ বাকী সময়খিনি মই তোমাৰেই হৈ থাকিব বিচাৰোঁ। মই আছোঁ। এটা সময়ত প্ৰিয়াৰ গতিবেগ বাঢ়ি গ'ল। ভালকৈ থাপ দুটামান মাৰি মোৰ গাত গৰম গৰম মালপানী এৰিল। মোৰ খং উঠি গ'ল। পুত্ৰী, যদি ইমান সোনকালে পানী এৰিবলৈ আছিল, আহিছিলি কিয়? প্ৰিয়াই ক'লে, কোৱা এতিয়া, মই কি কৰিম? মই চুপি দে। প্ৰিয়া আকৌ লিংগ মুখত ল'লে। মই তাইৰ মূৰটো হেঁচি দি ধৰিলোঁ। অককৈ চুপি গ'ল। অলপ পাছত জোৰে চুপি দিলে। মই চকু মুদি সুখ ল'বলৈ ধৰিলোঁ। অৱশেষত তাই কণীটো জোৰে চুপি মোৰ মাল উলিয়াই দিলে। চিৰিককৈ তাইৰ গোটেই মুখখন মোৰ ফেদাৰে বগা হৈ গ'ল। হেল্ল' এভৰিৱান, কাহিনীটো শুনি কেনে পালে? আৰু যদি আগলৈও এনেধৰণৰ ষ্টৰী লাগে, তেনেহ'লে মোক কমেণ্ট কৰি দিয়ক। আৰু কেনেকুৱা ষ্টৰী লাগে সেই বিষয়েও দিব, তেতিয়া মই ষ্টৰী আপোনালোকলৈ লৈ দিম। আৰু যদিহে আপুনি ফেচবুকত চাই আছে, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে পেজখন ফ'ল', আৰু ইউটিউবত যদি চাই আছে তেন্তে
চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আজিলৈ আহোঁ তেন্তে বাই বাই